নমস্কাৰ বন্ধু বান্ধৱীসকল, এয়া চাওকচোন, বিহু বুলি মানুহজনে কিন্তু মোক এইখন ষ্টল আনি দিছে, উপহাৰ দিছে। কেনেকুৱা লাগিছে? মোৰ কিন্তু বৰ ভাল লাগিছে দেই। এয়া চাওকচোন, কালাৰটো কিন্তু খুব ভাল লাগিছে। এয়া এপাক উৰিয়ে ল'লোঁ মই। নিজে কাপোৰ কানি কিনাৰ পিছতো যদি মানুহজনে এনেকৈ আনি দিয়ে, কিমান ভাল লাগে নহয়নে? আকৌ দিছে এখন চাদৰ, চাওকচোন, চাদৰখনৰ কালাৰটো কিন্তু বৰ ভাল লাগিছে। আপোনালোকৰ বাৰু কেনেকুৱা লাগিছে চাওকচোন। এয়া ইমান ভাল লাগিছে যে কালাৰটো, একদম মৰমতে এপাক গাত লৈ ল'লোঁ চাদৰখন। চাওকচোন, ভাল লাগিছেনে আপোনালোকৰ? কালাৰটো কেনেকুৱা লাগিছে ক'বচোন। আৰু আপোনালোকৰো হয়নে? নিজে যিমানেই কাপোৰ কানি কিনা নাযাওক, কিন্তু মানুহজনে যদি মৰমতে উপহাৰ দিয়ে, কিমান ভাল লাগে নহয়নে? তাৰ মজাই সুকীয়া নহয়নে? সঁচাকৈয়ে মোৰ কিন্তু কালাৰকেইটা বৰ ভাল লাগিছে। আপোনালোকে জনাবচোন কেনেকুৱা লাগিছে কালাৰকেইটা, ষ্টলখন আৰু চাদৰখনৰ। এনেকৈ উপহাৰ পালে বৰ ভাল লাগে নহয়নে? ধন্যবাদ।